নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে দা এডুকেশ্যন হাব আছাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এই চেনেলটোৰ জৰিয়তে আগন্তুক হ'বলগীয়া বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামসমূহৰ সহায় হোৱাকৈ বিভিন্ন কুৱেশ্যন এনচাৰৰ আলোচনা কৰিম। গতিকে আপোনালোকে সেইসমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আজি এই ভিডিঅ'টোৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উদযাপন কৰা দিৱসসমূহৰ বিষয়ে আলোচনা কৰিম। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, নেশ্যনেল ইউথ ডে চেলিব্ৰেটেড অন। ৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰীয় যুৱ দিৱস স্বামী বিবেকানন্দৰ জন্মদিনৰ উপলক্ষে প্ৰত্যেক বছৰে জানুৱাৰী মাহৰ 12 তাৰিখে উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, আৰ্মি ডে চেলিব্ৰেটেড অন। সেনা দিৱস কেতিয়া পালন কৰা হয়? সেনা দিৱস জানুৱাৰী মাহৰ 15 তাৰিখে পালন কৰা হয়। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল, নেশ্যনেল ভোটাৰ্ছ ডে চেলিব্ৰেটেড অন। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰীয় ভোটাৰ্ছ দিৱস 25 জানুৱাৰী তাৰিখে পালন কৰা হয়। 1950 চনত নেশ্যনেল ইলেকশ্যন কমিশ্যন যেতিয়া ফাউণ্ড হৈছিলে, সেই 1950 চনৰ 25 জানুৱাৰী তাৰিখে ফাউণ্ড হৈছিলে। সেই 25 জানুৱাৰী তাৰিখে ফাউণ্ড হোৱাৰ কাৰণে 25 জানুৱাৰীটো ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে পালন কৰি আহিছে। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল, ৰিপাব্লিক ডে চেলিব্ৰেটেড অন। গণৰাজ্য দিৱস কেতিয়া পালন কৰা হয়? বহুতে হয়তো জানেই, গণৰাজ্য দিৱস 26 জানুৱাৰী তাৰিখে পালন কৰা হয়। কাৰণ 1949 চনৰ 26 জানুৱাৰী তাৰিখে আমাৰ ভাৰতৰ যিখন সংবিধান, সেই সংবিধানখন গৃহীত হৈছিল। নেক্সট কুৱেশ্যন, ইণ্ডিয়ান কোষ্ট গাৰ্ড ডে চেলিব্ৰেটেড অন। ইণ্ডিয়ান কোষ্ট গাৰ্ড ডে কেতিয়া পালন কৰা হয়? ইণ্ডিয়ান কোষ্ট গাৰ্ড ডে প্ৰত্যেক বছৰে 1 ফেব্ৰুৱাৰী তাৰিখে পালন কৰি অহা হৈছে। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল, ৱৰ্ল্ড কেঞ্চাৰ ডে চেলিব্ৰেটেড অন। কেতিয়া ৱৰ্ল্ড কেঞ্চাৰ ডে পালন কৰা হয়? যিটো কৰ্কট ৰোগ, সেই কৰ্কট ৰোগটোৰ কাৰণে এটা দিন দিয়া হৈছে, এটা দিন এৱাৰনেছৰ কাৰণে দিয়া হৈছে। সেই এৱাৰনেছৰ দিনটো পালন কৰি আহিছে প্ৰত্যেক বছৰে 4 ফেব্ৰুৱাৰী তাৰিখে। নেক্সট কুৱেশ্যন, ৱৰ্ল্ড পিচ ডে চেলিব্ৰেটেড অন। বিশ্ব শান্তি দিৱস কেতিয়া পালন কৰা হয়? বিশ্ব শান্তি দিৱস 23 ফেব্ৰুৱাৰী তাৰিখে পালন কৰি অহা হৈছে। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল, নেশ্যনেল ছায়েন্স ডে চেলিব্ৰেটেড অন। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 28 ফেব্ৰুৱাৰী তাৰিখে পালন কৰি অহা হৈছে। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল, ইণ্টাৰনেশ্যনেল ওমেন্স ডে চেলিব্ৰেটেড অন। আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস কেতিয়া পালন কৰা হয়? আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস 8 মাৰ্চ তাৰিখে পালন কৰি অহা হৈছে। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল, নেশ্যনেল ভেকচিনেশ্যন ডে চেলিব্ৰেটেড অন। ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস কেতিয়া পালন কৰা হয়? টীকাকৰণ মানে যিবিলাক ভেকচিন দিয়ে, ধৰক ক'ভিড ভেকচিন যে দিছিলে, তেনেকুৱা ধৰণৰ ভেকচিনেশ্যনৰ কাৰণে এটা বিশেষ দিন পালন কৰি আহিছে ৰাষ্ট্ৰীয়ভাৱে। সেই ভেকচিনেশ্যন ডেটো 16 মাৰ্চ তাৰিখে প্ৰত্যেক বছৰে পালন কৰা হয়। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল, ৱৰ্ল্ড ৱাটাৰ ডে চেলিব্ৰেটেড অন। বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয়? বিশ্ব জল দিৱস প্ৰত্যেক বছৰে 22 মাৰ্চ তাৰিখে পালন কৰি অহা হৈছে। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল, ৱৰ্ল্ড টিউবাৰকুলোচিছ ডে চেলিব্ৰেটেড অন। বিশ্ব যক্ষ্মা দিৱস কেতিয়া পালন কৰা হয়? টিউবাৰকুলোচিছ মানে হৈছে টিবি, যিটো টিবি ৰোগ। সেই টিবি দিৱস চেলিব্ৰেট কৰা হয় 24 মাৰ্চ তাৰিখে। এই টিবি ৰোগটো 1982 চনৰ 24 মাৰ্চ তাৰিখে ধৰা পৰিছিল, যিটো ডিছকভাৰ কৰা হৈছিল। সেইকাৰণে 24 মাৰ্চ তাৰিখটো টিবি দিৱস হিচাপে পালন কৰি অহা হৈছে। নেক্সট কুৱেশ্যন, ৱৰ্ল্ড হেল্থ ডে চেলিব্ৰেটেড অন। বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয়? বিশ্ব স্বাস্থ্য দিৱস 7 এপ্ৰিল তাৰিখে পালন কৰা হয়। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল, ৱৰ্ল্ড হেৰিটেজ ডে চেলিব্ৰেটেড অন। বিশ্ব ঐতিহ্য দিৱস কেতিয়া পালন কৰা হয়? বিশ্ব ঐতিহ্য দিৱস 18 এপ্ৰিল তাৰিখে পালন কৰি অহা হৈছে। ইয়াৰ পিছৰটো কুৱেশ্যন, হুৱেন ৱাজ ৱৰ্ল্ড আৰ্থ ডে চেলিব্ৰেটেড অন। বিশ্ব পৃথিৱী দিৱস কেতিয়া পালন কৰা হয়? বিশ্ব পৃথিৱী দিৱস 22 এপ্ৰিল তাৰিখে পালন কৰা হয়। বন্ধু বান্ধৱীসকল, আপোনালোকে এই PDF-টো মোৰ ডেছক্ৰিপশ্যনত দি থোৱা টেলিগ্ৰাম গ্ৰুপত জইন হৈ সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল, ইণ্টাৰনেশ্যনেল লেবাৰ ডে চেলিব্ৰেটেড অন। আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস কেতিয়া পালন কৰা হয়? আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস 1 মে তাৰিখে পালন কৰা হয়। এই দিনটো শ্ৰমিকসকলৰ বাবে উৎসৰ্গা কৰি এই দিনটোত শ্ৰমিক দিৱস হিচাপে পালন কৰি অহা হৈছে। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল, ৱৰ্ল্ড ৰেড ক্ৰছ ডে চেলিব্ৰেটেড অন। ৱৰ্ল্ড ৰেড ক্ৰছ ডে চেলিব্ৰেট কৰা হয়, মানে পালন কৰা হয় 8 মে তাৰিখে। প্ৰত্যেক বছৰে 8 মে তাৰিখে ৱৰ্ল্ডৰ ৰেড ক্ৰছ ডেটো পালন কৰি অহা হৈছে।
নেক্সট কুৱেশ্যন, ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে চেলিব্ৰেটেড অন, আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস কেতিয়া পালন কৰা হয়? আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস প্ৰত্যেক বছৰে 12 মে' তাৰিখে পালন কৰি অহা হৈছে। এই 12 মে' তাৰিখটোত নাৰ্ছসকলৰ বাবে এটা বিশেষ দিন। এই দিনটোতে নাৰ্ছসকলৰ দিৱসটো পালন কৰি অহা হৈছে। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল এণ্টি টেৰৰিজিম ডে চেলিব্ৰেটেড অন, সন্ত্ৰাসবাদ বিৰোধী দিৱস কেতিয়া পালন কৰা হয়? সন্ত্ৰাসবাদী যিসকল আছে সেইবিলাক বিৰোধৰ বাবে এটা দিৱস পালন কৰি অহা হৈছে প্ৰত্যেক বছৰে। সেই দিৱসটো 21 মে' তাৰিখে পালন কৰা হয়। মে'ৰ 21 তাৰিখে সেই দিৱস পালন কৰি অহা হৈছে। ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে এণ্টি টবাকো ডে চেলিব্ৰেটেড অন, ধঁপাত বিৰোধী দিৱস কেতিয়া পালন কৰা হয়? এইটো অতি মাৰাত্মক এটি বস্তু ধঁপাত, সেই বস্তুটো বিৰোধিতা কৰি, ধঁপাতৰ বিৰোধিতা কৰি এটা দিৱস পালন কৰি অহা হৈছে। সেই দিৱসটো পালন কৰা হয় প্ৰত্যেক বছৰৰ মে' মাহৰ 31 তাৰিখে, অৰ্থাৎ 31 মে' তাৰিখে প্ৰত্যেক বছৰে ধঁপাত বিৰোধী দিৱস পালন কৰি অহা হৈছে। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে চেলিব্ৰেটেড অন, বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়? বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে প্ৰত্যেক বছৰে পালন কৰা হয় আৰু এই দিনটোতে সকলোৱে কমচে কম এটাকৈ হ'লেও গছপুলি লগোৱাটো অতি প্ৰয়োজনীয়। গছপুলি লগালেই নহয়, তাৰ পিছৰ দিনকেইটাও পৰিপালন কৰি পেলাই পৰিৱেশৰ প্ৰতি আমি সজাগ হোৱাটো অতি প্ৰয়োজনীয়। ইয়াৰ পিছৰটো কুৱেশ্যন, ৱৰ্ল্ড চাইল্ড লেবাৰ ডে চেলিব্ৰেটেড অন, শিশু শ্ৰমিকৰ বিৰুদ্ধে বিশ্বত এটা দিৱস পালন কৰা হয়। সেই দিৱসটো 12 জুন তাৰিখে পালন কৰি অহা হৈছে। সেই শিশু শ্ৰমিকসকলৰ বিৰুদ্ধে এটা দিৱস পালন কৰে, সেইটো 12 জুন তাৰিখে। শিশুসকলে মানে যিটো সময়ত পঢ়িব লাগে সেই সময়ত কাম কৰি আছে, তাৰ বাবে সেইটো বিৰোধিতা কৰি এই দিৱসটো পালন কৰি আহিছে। ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে ৱৰ্ল্ড ব্লাড ডনাৰ ডে চেলিব্ৰেটেড অন, বিশ্ব ৰক্তদাতা দিৱস কেতিয়া পালন কৰা হয়? বিশ্ব ৰক্তদাতা দিৱস 14 জুন তাৰিখে পালন কৰি অহা হৈছে। ৰক্তদান মহান দান বুলি কয়, সকলোৱে পাৰিলে দিয়াটো অতিকৈ প্ৰয়োজনীয়। এই দিৱসটো এই ৰক্তদাতাসকলৰ উৎসৰ্গা কৰি এই দিৱসটো পালন কৰি অহা হৈছে। এই দিৱসটো হৈছে 14 জুনত পালন কৰি আহিছে। ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে ইণ্টাৰনেশ্যনেল য়োগা ডে ইজ চেলিব্ৰেটেড অন, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়া পালন কৰা হয়? আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 21 জুন তাৰিখে পালন কৰি অহা হৈছে। 2015 চনৰ পৰা 21 জুন তাৰিখে ইণ্টাৰনেশ্যনেল ডে অফ য়োগা অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰি আহিছে। এই দিৱসটো প্ৰথম মাজুলীত উদযাপন কৰা হৈছিলে, যোগ দিৱস। ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে নেশ্যনেল ডক্টৰ্ছ ডে চেলিব্ৰেটেড অন, ৰাষ্ট্ৰীয় চিকিৎসকসকলৰ দিৱস কেতিয়া পালন কৰা হয়? ডক্টৰ্ছ ডে 1 জুলাইত পালন কৰা হয়। প্ৰত্যেক বছৰৰ 1 জুলাই তাৰিখে ডক্টৰসকলৰ দিনটো পালন কৰি অহা হৈছে। ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে ৱৰ্ল্ড পপুলেশ্যন ডে চেলিব্ৰেটেড অন, ৱৰ্ল্ড পপুলেশ্যন ডে অৰ্থাৎ বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় প্ৰত্যেক বছৰৰে 11 জুলাই তাৰিখে। এই 11 জুলাই তাৰিখটোক পপুলেশ্যন ডে হিচাপে আমি পালন কৰি আহিছোঁ। বিশ্বৰ ভিতৰত এতিয়া আমাৰ ভাৰতখন হৈছে অত্যাধিক জনবহুল দেশ, চীনক পিছ পেলাই দিলে। ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে ইণ্টাৰনেশ্যনেল ইউথ ডে চেলিব্ৰেটেড অন, আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া পালন কৰা হয়? আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস 22 আগষ্ট তাৰিখে পালন কৰি অহা হৈছে। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল ইণ্ডিপেণ্ডেন্স ডে অফ ইণ্ডিয়া ইজ চেলিব্ৰেটেড অন, ভাৰতৰ স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয়? আমি সকলোৱে ভাৰতৰ স্বাধীনতা দিৱস আগষ্ট মাহৰ 15 তাৰিখে অৰ্থাৎ 15 আগষ্ট তাৰিখে পালন কৰোঁ। 1947 চনৰ 15 আগষ্টত যেতিয়া সম্পূৰ্ণৰূপে ভাৰতে ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰিছিল, সেই তাৰ পিছৰ পৰা আমি 15 আগষ্টটো স্বাধীনতা দিৱস হিচাপে পালন কৰি আহিছোঁ। ইয়াৰ পিছৰটো কুৱেশ্যন হ'ল নেশ্যনেল স্পৰ্টছ ডে চেলিব্ৰেটেড অন, ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস 29 আগষ্ট তাৰিখে আমি পালন কৰোঁ। এইটো বাৰ্থ এনিভাৰ্চেৰী হয় হকী প্লেয়াৰ মেজৰ ধ্যানচান্দ, যিজন হকী প্লেয়াৰ আছিল সেইজনৰ বাৰ্থ এনিভাৰ্চেৰী হিচাপে আমি বাৰ্থ এনিভাৰ্চেৰীটোতে ক্ৰীড়া দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। নেক্সট কুৱেশ্যন, টিচাৰ্ছ ডে চেলিব্ৰেটেড অন, শিক্ষক দিৱস কেতিয়া পালন কৰা হয়? আমি যিটো আমাৰ ৰাষ্ট্ৰীয়ভাৱে পালন কৰোঁ সেই শিক্ষক দিৱসটো আমি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ জন্ম জয়ন্তী হিচাপে 5 ছেপ্টেম্বৰ তাৰিখে পালন কৰোঁ, তেখেতৰ স্মৃতিত। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল ইঞ্জিনিয়াৰ্ছ ডে চেলিব্ৰেটেড অন, অভিযন্তাসকলৰ যিটো দিৱস পালন কৰা হয় সেই দিৱসটো কেতিয়া পালন কৰোঁ আমি? সেই দিৱসটো পালন কৰোঁ আমি 15 ছেপ্টেম্বৰ তাৰিখে। প্ৰত্যেক বছৰৰ 15 ছেপ্টেম্বৰ তাৰিখে ইঞ্জিনিয়াৰসকলৰ এই দিৱস পালন কৰোঁ। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল
ৱৰ্ল্ড টুৰিজিম ডে ইজ চেলিব্ৰেটেড অন বিশ্ব পৰ্যটন দিৱস কেতিয়া পালন কৰা হয় বিশ্বৰ যিসকল পৰ্যটক আছে সেই পৰ্যটকসকলৰ কাৰণে এটা দিৱস পালন কৰা হয় যাক বিশ্ব পৰ্যটন দিৱস বোলে সেই পৰ্যটন দিৱসটো আমি পালন কৰোঁ 27 ছেপ্টেম্বৰ তাৰিখে তাৰপিছৰ কুৱেশ্যনটো হ'ল ৱৰ্ল্ড টিচাৰ্ছ ডে ইজ চেলিব্ৰেটেড অন বিশ্ব শিক্ষক দিৱস কেতিয়া পালন কৰা হয় বিশ্ব শিক্ষক দিৱস ভাৰতত আমি যেতিয়া শিক্ষক দিৱস পালন কৰোঁ 5 ছেপ্টেম্বৰ তাৰ ঠিক এক মাহৰ পিছত অৰ্থাৎ অক্টোবৰ মাহৰ 5 তাৰিখে অৰ্থাৎ 5 অক্টোবৰ তাৰিখে আমি বিশ্ব শিক্ষক দিৱস পালন কৰোঁ ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে ইণ্ডিয়ান এয়াৰফ'ৰ্চ ডে ইজ চেলিব্ৰেটেড অন ভাৰতীয় বায়ু সেনাৰ বাবে এটা দিৱস বায়ু সেনাৰ এটি দিন সেই দিৱসটো আমি পালন কৰোঁ 8 অক্টোবৰ তাৰিখে 8 অক্টোবৰ তাৰিখটো বায়ু সেনাৰ দিন বায়ু সেনাসকলৰ দিৱস ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে ভাৰতীয় একতা দিৱস ইজ চেলিব্ৰেটেড অন ভাৰতীয় একতা দিৱস কেতিয়া পালন কৰা হয় ভাৰতীয় একতা দিৱসটো চৰ্দাৰ বল্লভভাই পেটেলদেৱৰ জন্ম জয়ন্তী দিনা অৰ্থাৎ 31 অক্টোবৰ দিনা পালন কৰা হয় একতা দিৱস মানে হৈছে ডে অফ ইউনিটি অৰ্থাৎ বৈচিত্ৰতাৰ মাজত একতা যিটো ভাৰতৰ বৈশিষ্ট্য সেই বৈশিষ্ট্যক কেন্দ্ৰ কৰি এইটো পালন কৰি অহা হৈছে ইয়াৰ পিছৰ কুৱেশ্যন ৱৰ্ল্ড কেঞ্চাৰ এৱাৰনেছ ডে ইজ চেলিব্ৰেটেড অন বিশ্ব কৰ্কট ৰোগৰ সজাগতা দিৱস কেতিয়া পালন কৰা হয় বিশ্ব কৰ্কট ৰোগৰ সজাগতা দিৱস 7 নৱেম্বৰ তাৰিখে পালন কৰি অহা হৈছে ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে নেশ্যনেল জাৰ্নেলিজম ডে ইজ চেলিব্ৰেটেড অন ৰাষ্ট্ৰীয় সাংবাদিকতা দিৱস কেতিয়া পালন কৰা হয় ৰাষ্ট্ৰীয় সাংবাদিকতা দিৱস প্ৰত্যেক বছৰে 17 নৱেম্বৰ তাৰিখে পালন কৰি অহা হৈছে এই 17 নৱেম্বৰ দিনটো ৰাষ্ট্ৰীয় সাংবাদিকসকলৰ নামত উৎসৰ্গা কৰা হৈছে ইয়াৰ পিছৰটো কুৱেশ্যন ৱৰ্ল্ড চিটিজেন ডে ইজ চেলিব্ৰেটেড অন বিশ্ব নাগৰিক দিৱস কেতিয়া পালন কৰা হয় বিশ্ব নাগৰিক দিৱস 19 নৱেম্বৰ তাৰিখে পালন কৰা হয় 19 নৱেম্বৰ তাৰিখটো প্ৰত্যেক বছৰে বিশ্বৰ নাগৰিকসকলৰ দিৱস হিচাপে পালন কৰি অহা হৈছে ইয়াৰ পিছৰটো কুৱেশ্যন হৈছে ৱৰ্ল্ড এইডছ ডে ইজ চেলিব্ৰেটেড অন বিশ্ব এইডছ দিৱস কেতিয়া পালন কৰা হয় বিশ্ব এইডছ দিৱস ডিচেম্বৰ মাহৰ 1 তাৰিখ অৰ্থাৎ 1 ডিচেম্বৰ তাৰিখে এইডছ দিৱস পালন কৰি অহা হৈছে তাৰ পিছৰটো কুৱেশ্যন হৈছে হিউমেন ৰাইট ডে অৰ্থাৎ মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় হিউমেন ৰাইট ডে ইজ চেলিব্ৰেটেড অন 10 ডিচেম্বৰ অৰ্থাৎ 10 ডিচেম্বৰ তাৰিখে বিশ্বত মানৱ অধিকাৰ দিৱস পালন কৰি অহা হৈছে বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ভিডিঅ'ৰ PDF আপোনালোকে টেলিগ্ৰামত লাভ কৰিব পাৰিব টেলিগ্ৰাম লিংক মোৰ ডেছক্ৰিপশ্যনত দিয়া হৈছে গতিকে আপোনালোকে তাত জইন হৈ ডাউনলোড কৰি ল'ব পাৰিব